নমস্কাৰ এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ সৰু পৃথিৱীখনলৈ আপোনালোকক স্বাগতম জনালোঁ। আমি সেইদিনা মা মহামায়া দৰ্শন কৰিলোঁ যিহেতু তাৰ ওচৰতে থকা মহামায়া মন্দিৰৰ স্নানঘাটলৈও দৰ্শন কৰিবলৈ গ'লোঁ। আৰু এয়া চাওকচোন, ইমানবোৰ ৰাজহাঁহ এনেদৰে বিচৰণ কৰি আছে। সেইদিনা তাত ইমান মানুহ আছিল। তাৰপিছত আমি স্নানঘাটলৈ গ'লোঁ। পানীখিনি ইমান ঠাণ্ডা, ভাল লাগে। পানীখিনিত ভৰিখন নমাই দিয়ে। তাৰপিছত সকলোৱে এবাৰ পানীখিনি হাতেৰে চুই চালোঁ, পানীখিনিত নুমি চালোঁ, দুই এখন ফটো উঠিলোঁ। তাৰপিছত স্নানঘাটত মা মহামায়াৰ মন্দিৰলৈ সেৱা ল'বলৈ গ'লোঁ। ইয়াতো হনুমানজীৰ উপদ্ৰৱ বহুত বেছি। আপোনালোকে যদি প্ৰসাদ লৈ যায়, সাৱধানেৰে লৈ যাব। এয়া গড়, বাঘ আৰু সূৰ্য দেৱতাৰ প্ৰতিমূৰ্তি এনেদৰে সজাই দিছে। তাৰপিছত কিছুমান